Hello everyone, welcome back to my channel. বহুত দিন পিছত আৰু এটা ব্লগ লৈ আহিছো। আজি বহাগৰ প্ৰথম দিন, সকলোকে শুভ নৱবৰ্ষ। এতিয়া মই ৰাতিপুৱা উঠি গা পা ধুলো, পূজা দিলো মাৰ লগত। তাৰ পিছত ব্ৰেকফাষ্ট এতিয়া কৰিম, চিৰা দৈ খাম। তাৰ পিছত আমি ওলাই কিনে যাম আমাৰ ককাহঁতৰ ঘৰত। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। সন্ধিয়া মোৰ প্ৰগ্ৰামো আছে, গোটেইখিনি আপোনালোকক দেখুৱাম। প্লিজ ভিডিঅ'টো চাই থাকক। আমি ওলালো, এতিয়া গৈ আছো ককাহঁতৰ ঘৰলৈ। মা আৰু পাপা আগত আছে, গৈ আছে। আজি ৰাতিপুৱাও মোৰ প্ৰগ্ৰেম আছিলে, তাতে মোৰ যোৱা নহ'ল। একচুৱেলি কি হ'ল, কালি ৰাতি মই য'ত মানে ডান্স কৰিছিলোঁ তাতে ষ্টেজৰ কাষতে মানে গজাল আছিলে, মই দেখা নাই, ভৰিত সোমাই গ'ল। তো অকণমান লাগিছে বাৰু, কিন্তু ৰাতি বহুত বিষ কৰিলে। সেইকাৰণে ৰাতিপুৱা মই মেডিচিনো ল'লোঁ আৰু বেজিও ল'ব লগা হৈছে। তো সেইকাৰণে ৰাতিপুৱা প্ৰগ্ৰেমটোত যাব নোৱাৰিলোঁ। এতিয়া সন্ধিয়া প্ৰগ্ৰেমটোত যাম, আপোনালোকক দেখুৱাম। আমি আহিছোঁ আমাৰ দাদু বাৰী। ইয়াতে আহিয়ে দেখা পাওঁ যে মানে তেওঁ বড়ো ডান্স কৰি আছে, তেওঁলোকে ঘৰে ঘৰে। তো ইয়াতেও ডান্স কৰিলে, সেইকাৰণে আমি চবেই ওলাই কিনে চাব আহিলোঁ। সিহঁতেও এনজয় কৰিছে, সিহঁতৰ ডান্সটো যিয়ে নহওক কৰিছে, সেইটোৱে বহুত ভাল লাগিছে। তাতে খাই লৈ দৌৰিকৈ ঘৰত আহিলোঁ। মই ভিডিঅ' বনাব একদম সময় পোৱা নাই। ঘৰত আহিয়েই ৰেডি হ'ব ধৰিছোঁ। মাও মোক হেল্প কৰি দিছে বহুতখিনি। ঢোলবেৰী আৰু এইটো জাপিবেৰী দুটাই পিন্ধোৱা আছে। তো গাইজ ৰেডি হৈ গ'লো। আপোনালোকে এতিয়া ভাবিছে চাগে ইমান বেছিকৈ মেকআপ কৰিছে। 3টা প্ৰগ্ৰেম আছে, বহুত বেছি ৰাতি হৈ যাব। তো ঘামিলেতো মেকআপবোৰ কমিয়ে যাব। তো সেইকাৰণে মই এতিয়াতে বেছিকৈ কৰি লৈছোঁ। এতিয়া ওলাম আৰু ঘৰৰ পৰা। বাকী গ্ৰুপটো গোটেইখিনি সিহঁতে আহি আছে গাড়ীত। তো মই আধা ৰাস্তাতে সিহঁতৰ লগত জইন হ'ম। তো আজি ক'ত ক'ত প্ৰগ্ৰেম কৰিম গোটেইখিনি ভিডিঅ'ত আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু নিশ্চয় মই ডান্সটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্লিজ মৰম দিব, আশা ৰাখিলোঁ। আৰু মই কৈ দিছোঁ, এইখন ড্ৰেছ পিন্ধিছোঁ মই তিৱাৰ, আৰু তিৱাত একচুৱেলি আৰনাখন নলয়, কিন্তু মই লৈছোঁ কাৰণ আমাৰ বাৰেবৰণীয়া ডান্স, তাতে বড়ো ডান্সো কৰিব লাগিব। তো সেইকাৰণে লোৱা হৈছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এতিয়া আছোঁ লখৰা চাৰিআলিত, ৱেইট কৰি আছোঁ। সিহঁতে গাড়ীত আহি আছে। সিহঁতে বোলে টেম্পুত আহিছে। বহুতকেইখন টেম্পু, দুখন পাৰ হোৱা দেখিলোঁ মই। আৰু এখনত চিট খালী আছিলে, যোনখন ইয়াতে মই উঠিলোঁ আহি। আমি এতিয়া আহিছোঁ বেলতলা। ইয়াতে মুকলি বিহু হ'ব ফাৰ্ষ্ট, তাৰপিছত আকৌ ক'ত যাম সেইটো ভিডিঅ' আপোনালোকক দেখুৱাম। আৰু এইটো হ'ল আমাৰ গোটেই টিমটো। ক'ত তুমি? মইতো তোমাক দেখা নাই। মানুহ বহুত কম ইয়াতে। কেতিয়াবা দিয়ে আৰু এইটো মস্ত কৈছোঁ দেই। ব'লা কৈছোঁ আমাৰ ঢুলীয়া ককাই। মোৰ ব্লগত ষ্টাৰ্ট হ'ব এতিয়া, আপোনালোকে চাই থাকক। মই গোটেইখিনি ভিডিঅ' আপোনালোকক দেখুৱাম। আমাৰ গ্ৰুপটো এতিয়া বৰ্তমান চাউণ্ড চেকিং কৰি আছে। এই প্ৰগ্ৰামটো বেলতলাৰ ভিতৰতেই হৈছে। আমি বহুত সোনকালে আহি পাইছিলোঁ, সেইকাৰণে বহুত মানুহ কম আছিলে। এতিয়া বহুতখিনি মানুহ হৈছে বাৰু। বেষ্ট অফ লাক। একেটা কথাতে ব্যস্ত ডিছকাশ্যন। এতিয়া আমি ডান্স কৰিব যাম। যিমানখিনি পাৰোঁ অকণমান অকণমান ভিডিঅ' মই আপোনালোকক দেখুৱাই দিম।
फिर से बोलो थोड़ा बरसात हो रही है लेकिन गर्मी नहीं है बदन से थोड़ा पानी निकल रहा है আমি এতিয়া ওলাইছো এতিয়া গৈ আছো আমি এতিয়া আমি আহিছো লাল গণেশ নতুন বজাৰৰ একদম ভিতৰত একচুয়ালি আমি নাচি আহিছো ন ঘামি গৈছো এতিয়া আমি নাচিবলৈ যাম তো ইয়াৰেও প্ৰগ্ৰেমটো মই অকণমান দেখুৱাই দিম আপোনালোকক ঘৰত আহি পালো ৰাতি 1টা বাজে আমাৰ একচুয়ালি 3টা প্ৰগ্ৰাম আছিল আমি 2টা এটেন্ড কৰিছো লাষ্টৰখন আমাৰ কেনসেল কৰি দিয়া হৈছে বহুত ৰাতি হৈছে সেই কাৰণে তো 2টাই এটেন্ড কৰিলো ভালে ভালে গল প্ৰগ্ৰাম যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব মই যিমানখিনি পাৰো শৰ্টকে দিছো ভিডিওটো আৰু ডান্সৰ ভিডিওটো মই পাৰিলে আৰু নেক্সট দিনাখন এক্সট্ৰাকে ভালকে মই পোষ্ট কৰিম আশা ৰাখিলো আপোনালোকে সেইটো ভিডিও চাব তো আমাৰ কাইলেও প্ৰগ্ৰাম আছে কাইলেও মই ব্লগ বনাবলৈ চেষ্টা কৰিম আপোনালোকে যদি ভিডিওটো ভাল পায় লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব Bye bye.